Hello friends, welcome to my channel Morning Motivation by Afrin. যিকোনো গেমত এটা প্লেয়াৰ বা এটা টিমে আইডাৰ হাৰিব অৰ জিকিব জিকিলেতো খুবেই ভাল বাট যদি হাৰে সেই বুলি সেই প্লেয়াৰজনে বা সেই টিমটোৱে খেলা এৰি দিব নেকি কুইট কৰিব নেকি গেমটো নকৰে নহয় তেওঁলোকে কি কৰে আৰু প্ৰেক্টিছ কৰে আৰু হাৰ্ড ৱৰ্ক কৰে আগৰ গেমটোত কেলে হাৰিছে সেই ভুলটো ৰেক্টিফাই কৰিব ট্ৰাই কৰে সো কুইটিং ইজ নেভাৰ এন অপশ্যন এতিয়া যেনেকৈ শচীন তেণ্ডুলকাৰক আমি চবেই চিনি পাওঁ তো শচীন তেণ্ডুলকাৰ ইজ known as the greatest batsman in the history of cricket তেওঁ এই টেগটো কেনেকৈ পাইছে শচীন তেণ্ডুলকাৰেতো সদায় চেঞ্চুৰী নামাৰে সদায় মেন অফ দ্য মেচ পোৱা নাই সদায় যোনটো খেলে মানে গোটেইকেইটা মেচ জিকা নাই বাট ষ্টিল তেওঁ যোনটো ডিটাৰমিনেশ্যন ক্ৰিকেটৰ কাৰণে যোনটো পেশ্যন যোনটো লাভ সেই গেমটোৰ কাৰণে সেই এটিটিউডটো সেইটোৱে তেওঁক এই টেগটো আনিবলৈ হেল্প কৰিছে কাৰণ তেওঁ যদিও হাৰিছে তেওঁ এৰি দিয়া নাই তেওঁ প্ৰেক্টিছ কৰিছে খুব বেছি প্ৰেক্টিছ কৰিছে হাৰ্ড ৱৰ্ক কৰিছে ভুলবিলাক সেই ফেইলিয়াৰটো ছাকচেছলৈ তেওঁ কনভাৰ্ট কৰিছে তো সেইটোৱে মেইন কথা আমি কি হয় জেনেৰেলি লাইফত কিবা এটা যদি ফেইল কৰোঁ মানে বিচাৰাটো আমি নেপাওঁ লগালগে এইটো চাগে আমাৰ কাৰণে নহয় ইটছ নট আৱাৰ কাপ অফ টি পুতুককৈ ডিচাইড কৰি লওঁ যে নহয়েই এবাৰতে কি চব বস্তু হৈ যায় নেকি বা এবাৰতে চব বস্তু পাই যায় নেকি কেতিয়াও নহয় ন এটা ঘৰ বনাবলৈ কিমান দিন লাগে পুতুককেতো নহয় চ' আমি সেইটো কেলৈ ভাবি লওঁ যে কিবা এটা ফাৰ্ষ্ট ট্ৰাইতে আমি পাই যাম তো আমি যদি কিবা এটা নেপাওঁ আমি মনটো বেয়া কৰি লওঁ এটিটিউডটো মানে এনেকুৱা হৈ যায় আমাৰ নেগেটিভ হৈ যায় গোটেই মানে জগতৰ গোটেই দুখটো মানে যেন আমাৰ লগতে হৈ আছে কিন্তু আমি যদি সেই বস্তুটো এটা পজিটিভলি চাওঁ যে সেইটো কেলে হ'ল সেই ভুলটো মানে আমি ক'ত ভুল হৈছে সেইটো যদি আমি বিচাৰি ওলাওঁ আৰু সেই ভুলটো আমি সেইটো ৰেক্টিফাই কৰি আমি সেইটো নেক্সট যেতিয়া আকৌ ট্ৰাই কৰোঁ যাতে সেই ভুলটো নহওক আমি সেইটো এটিটিউড আমাৰ মাইণ্ডত হ'ব লাগে কিন্তু আমাৰ বহুতৰ সেইটো ভুল ধাৰণা যে এটা কিবা এটা এবাৰ নহ'লে সেইটো নহয় মানে আমাৰ কাৰণে তো প্লিজ কৈছোঁ এই বস্তুটো এটিটিউডটো আপোনালোকৰ চেঞ্জ কৰক সেই এটিটিউডটো বহুত ইম্পৰ্টেণ্ট বস্তু যদি আপোনাৰ তাত সেই এটিটিউডটো বহুত পজিটিভ থাকে নহয় আপোনাৰ লাইফত সদায় বহুত পজিটিভ হ'ব কাৰণ আমি চব বস্তু বহুত ইজিলি হ'বই ভাবি লওঁ ন তো ভাবি যেতিয়া লওঁ হ'বই আমাৰ মাইণ্ডে কিবা না কিবা এটা ৰাস্তা উলিয়াই লয় চ' আৰু নেক্সট হৈছে ডিটাৰমিনেশ্যন আমি একদম ডিটাৰমাইণ্ড হৈ থাকিব লাগিব যে আমি সেই কামটো কৰিমেই আৰু এটাতো কথা আছে ফেইলিয়াৰ্ছ আৰ দ্য পিলাৰ্ছ অফ ছাকচেছ এই ফেইলিয়াৰ ৱৰ্ডটো শুনিলে অকণমান ভয় লাগে চ' কিন্তু সেইটো দিছ ইজ নট দ্য এণ্ড আমি ফেইলিয়াৰটো কেনেকৈ ছাকচেছলৈ আমি কনভাৰ্ট কৰিম সেইটো বস্তু আমি শিকিব লাগিব আমি ৰাস্তাটো নিজে ওলাব লাগিব আৰু ৰাস্তাটো অবভিয়াছলি আছে যেনেকৈ কৈছিলোঁ লাইফ ইজ লাইক এ মেথছ চ' সেইটো নিশ্চয় আছে তো এয়াই মোৰ আজি মনত মানে এইখিনি চলি আছিলে তো আপোনালোকৰ লগত এইখিনি আজি ডিছকাছ কৰিলোঁ চ' আকৌ কিবা এনেকুৱা ভাল থট লৈ মই আকৌ এটা নেক্সট ভিডিঅ'ত ওলাম ভেৰি চুন তো মোৰ ভিডিঅ'ছ মানে অকণমান গেপ দিব লগা হৈছে ঘৰত মানে মোৰ বেবী আছে যিহেতু তাইকো টাইম দিব লাগে তো তাৰ মাজতেও মই পুতুককৈ টাইম ওলাই মোৰ এইখিনি কথা মই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আশা কৰোঁ যে আপোনালোকে মোৰ থটছখিনি থিংকিংছখিনি কথাখিনি ভাল পাব আৰু এনেকৈ মৰম দেখাব মোৰ ভিডিঅ'ছটো
ভিডিঅ'ছখিনি লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। চ' মই আৰু ভাল ভাল ভিডিঅ'জ লৈ, যদি কিবা মোৰ ভুল হৈছে আপোনালোকে সেইটো কমেণ্টত জনাব। কিবা যদি আৰু মানে কিবা যদি টপিক আছে সেনেকুৱা সেইটোও কমেণ্টত জনাব। তো আজিলৈ এয়াই, আকৌ আহিম আপোনালোকৰ আগত নেক্সট ভিডিঅ'ত। টিল দেন, টাটা।